মৰমৰ শিক্ষাৰ্থীসকল, শিশুৰ বাবে ৰচিত সাহিত্য এই পাঠটোৰ আলোচনা আগবঢ়াবলৈ লৈছোঁ। অসমীয়া শিশু সাহিত্যৰ ইতিহাস বৈচিত্ৰ্যপূৰ্ণ। লিখিত সাহিত্য আৰম্ভ হোৱাৰ আগতেই অনাখৰী অনামী চহা ৰচকৰ সাহিত্যিক সৌন্দৰ্য চেতনাই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। শিশুৰ বাবে ৰচিত সাহিত্যসমূহক 4টা ভাগত ভাগ কৰিব পৰা যায়। সেই ভাগকেইটা হৈছে মৌখিক শিশু সাহিত্য, বৈষ্ণৱ যুগৰ শিশু সাহিত্য, অৰুণোদয় যুগৰ শিশু সাহিত্য আৰু জোনাকী যুগৰ শিশু সাহিত্য। প্ৰথমতে আলোচনা কৰিবলৈ ওলাইছোঁ মৌখিক শিশু সাহিত্যৰ বিষয়ে। মৌখিক শিশু সাহিত্যক 4টা প্ৰধান ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল নিচুকনি গীত, সাধুকথা, সাঁথৰ, ধেমালি গীত বা উমলা গীত। মৌখিক শিশু সাহিত্যৰ প্ৰথমটো ভাগ নিচুকনি গীত। ইয়াৰ বিষয়বস্তু নানা তৰহৰ ফল-মূল, চৰাই চিৰিকটি, জীৱ জন্তু, জোনবেলি আদিক কেন্দ্ৰ কৰি ৰচিত। প্ৰতিটো গীত প্ৰশ্নৰে শেষ হয়। উদ্ভট কল্পনা আৰু সাংগীতিক লয় এই গীতৰ প্ৰধান বৈশিষ্ট্য। নিচুকনি গীতৰ কেইটিমান উদাহৰণ হ'ল আমাৰে মইনা শুবয়ে, বগলীয়ে সবাহলৈ নগলি কিয়, জোনবায়ে এটি তৰা দিয়া। মৌখিক শিশু সাহিত্যৰ দ্বিতীয়টো ভাগ সাধুকথা। কিছুমান সাধুকথা জীৱ জন্তু কেন্দ্ৰিক আৰু কিছুমান মানুহ কেন্দ্ৰিক। কিছুমান সাধুকথাত জীৱ জন্তু আৰু মানুহ উভয়কে জড়িত কৰি কিছুমান কাহিনীৰ সৃষ্টি কৰা হয়। এইবাৰ আগবাঢ়িছোঁ সাঁথৰৰ বিষয়ে ক'বলৈ। অসমীয়া মৌখিক শিশু সাহিত্যৰ এক গুৰুত্বপূৰ্ণ অংগ এই সাঁথৰসমূহ। শিশুসকলৰ বাবে হাঁহিৰ ৰস গঢ়া এই সাঁথৰসমূহ। মৌখিক শিশু সাহিত্যৰ শেষৰটো ভাগ ধেমালি গীত বা উমলা গীত। অসমৰ ঔপভাষিক অঞ্চলত গীতৰ ভাষাৰ ক্ষেত্ৰত পাৰ্থক্য দেখা যায়। এই গীতত প্ৰকাশ পোৱা ভাৱ অনুভূতিৰ সমৰূপতা। উমলা গীতৰ কেইটামান উদাহৰণ তোমালোকলৈ আগবঢ়াইছোঁ। ইৰিকটি মিৰিকটি বাঁহৰ শলা, মোমাইৰ পদূলিত বান্ধিলো ঘোঁৰা। আন এটি উদাহৰণ উকুলি মুকুলি ঢুকুলি কাহি, আদৌ দৌ ফুলৰ পাহি। নামনি অসমৰ মহোহ উৎসৱৰ গীতো এই শ্ৰেণীৰ গীতৰ অন্তৰ্ভুক্ত। শিশুৰ বাবে ৰচিত সাহিত্যৰ দ্বিতীয়টো ভাগ বৈষ্ণৱ যুগৰ শিশু সাহিত্য। এই বৈষ্ণৱ যুগৰ শিশু সাহিত্যৰ উল্লেখনীয় দিশসমূহৰ ভিতৰত শ্ৰীকৃষ্ণৰ ঐশ্বৰিকত্ব ফুটাই তোলা, তেওঁৰ মানৱ শিশুৰ ৰূপ, ল'ৰাকালিৰ মনোৰম বৰ্ণনা অন্যতম। সাহিত্য সম্ভাৰৰ ভিতৰত শ্ৰীধৰ কন্দলীৰ কাণখোৱা, ৰাম সৰস্বতীৰ ভীমচৰিত, মাধৱদেৱৰ ঝুমুৰা আৰু বৰগীত, শংকৰদেৱৰ কীৰ্তন পুথিৰ শিশুলীলা, লীলামালা আৰু প্ৰহ্লাদ চৰিত্ৰ উল্লেখযোগ্য। অৰুণোদয় যুগৰ শিশু সাহিত্য, ইয়াৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ।
অৰুণোদয় যুগৰ সাহিত্যসমূহ উদ্দেশ্যধৰ্মী হোৱাৰ লগতে সমাজৰ বাস্তৱ চিত্ৰও ইয়াত অংকিত হৈছে। বিশেষকৈ ধৰ্মীয় উদ্দেশ্য সাধনৰ বাবে এই যুগৰ সাহিত্যসমূহ ৰচনা কৰা হৈছিল। অৰুণোদয়ৰ পাতত প্ৰকাশ পোৱা শিশু উপযোগী ৰচনাৰ নিদৰ্শনস্বৰূপে আফ্ৰিকাৰ কোঁৱৰ, ঈগলৰ বাহ, মাউৰা ছোৱালী, সৰুকালৰ ধৰ্ম, বাইবেলৰ সাধু, আনন্দৰাম ঢেকিয়াল ফুকনৰ অসমীয়া ল'ৰাৰ মিত্ৰ আদিৰ কথা উল্লেখ কৰিব পাৰি। শিশুৰ বাবে ৰচিত সাহিত্যৰ চতুৰ্থটি ভাগ জোনাকী যুগৰ শিশু সাহিত্য। শুদ্ধ অসমীয়া ভাষাশৈলী, বিষয়বস্তু আৰু ৰচনাশৈলীৰ বৈচিত্ৰ্য, সাৱলীল প্ৰকাশভংগী, নিভাঁজ শব্দৰ ব্যৱহাৰ জোনাকী যুগৰ শিশু সাহিত্যৰ প্ৰথম দিশ। এই দিশসমূহ আনন্দচন্দ্ৰ আগৰৱালাৰ বছৰত 12 মাহ, আমাৰ গাঁও, জিলিকনি, দুৰ্গাপ্ৰসাদ মজিন্দৰ বৰুৱাৰ উজু কবিতা, ফুল আৰু ল'ৰা কবিতাত বিশেষভাৱে উল্লেখযোগ্য। কবিতাৰ লগতে পদ্মনাথ গোহাঁই বৰুৱাৰ তেতুন তামুলী, লক্ষ্মীনাথ বেজবৰুৱাৰ নুমল, লিটিকাই, পাচনি, চিকৰপতি নিকৰপতি, মিত্ৰদেৱ মহন্তৰ কুকুৰীকণাৰ আঠমঙলা, মুক্তিনাথ বৰদলৈৰ শিশু গান্ধী, ভক্ত প্ৰহ্লাদ আদি শিশুনাট আৰু কীৰ্তিনাথ বৰদলৈ আৰু মুক্তিনাথ বৰদলৈৰ প্ৰচেষ্টাত ৰচিত কপৌ কুঁৱৰী, তেজীমলা আদি গীতিনাটিকাও অন্যতম। মহাভাৰত, ৰামায়ণ, পুৰাণ, পঞ্চতন্ত্ৰ আদি প্ৰাচীন ভাৰতীয় সাহিত্য আৰু দেশ বিদেশৰ ক্লাছিকসমূহৰ কাহিনীক লৈ এই যুগত শিশু সাহিত্য ৰচনা কৰা হৈছিল। এই সাহিত্যৰ কিছুমান মূলৰ অনুদিত ৰূপ আৰু কিছুমান মূল ভাৱটো ৰাখি নহাচত ঢালি উলিওৱা ৰূপ। সেইসমূহৰ ভিতৰত তাৰানাথ পূজাৰীৰ মহাভাৰতৰ ৰসঘৰা, মহাভাৰতৰ মৌ বিচনী, মিত্ৰদেৱ মহন্তৰ মৌ মহাভাৰত, চন্দ্ৰধৰ বৰুৱাৰ পঞ্চকন্যা, মহেশ চন্দ্ৰ কটকীৰ বেতাল পঞ্চবিংশতি, প্ৰতীশ্বৰ সাহিত্যৰ ভাৱধাৰাৰে ৰচিত হৰিপ্ৰসাদ বৰুৱাৰ মইনা, জ্ঞানদাভিৰাম বৰুৱাৰ দদাইৰ প্ৰজা, ভেনিছৰ সাউদ, পঞ্চৰত্ন, বেণুধৰ শৰ্মা আৰু গিৰীন্দ্ৰ চন্দ্ৰ নাথৰ ৰবিনচন ক্ৰুজ আদি এই যুগৰ শিশু উপযোগী মূল্যৱান পুথি। এই সময়ছোৱাত সাধুকথায়ো এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল। বেজবৰুৱাৰ হাততেই সাধুকথাই ন ৰূপ লাভ কৰিছিল। বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল'ৰা, জুনুকা, শৰৎচন্দ্ৰ গোস্বামীৰ অসমীয়া সাধুকথা, কুমুদেশ্বৰ বৰঠাকুৰৰ সাধুৰ ভঁৰাল, জ্ঞানানন্দ জগতীৰ সাধুকথাৰ জুলুঙা আৰু ত্ৰৈলোকেশ্বৰী বৰুৱানীৰ সন্ধিয়াৰ সাধু অন্যতম। দেশ বিদেশৰ সাধু মহন্ত, স্বাধীনতা যুঁজাৰু, প্ৰখ্যাত সাহিত্যিক আদিৰ জীৱনৰ ওপৰত আধাৰিত সাহিত্যও জোনাকী যুগৰ শিশু সাহিত্যৰ আন এক দিশ। মহাদেৱ শৰ্মাৰ বুদ্ধদেৱ আৰু মহম্মদ চৰিত, সৰ্বেশ্বৰ কটকীৰ হেমচন্দ্ৰ বৰুৱা, সত্যনাথ বৰুৱা, কমলেশ্বৰ চলিহাৰ বিশ্বৰসিক, লক্ষ্মীনাথ বেজবৰুৱা, সূৰ্যকুমাৰ ভূঞাৰ গোপাল কৃষ্ণ গোখলে, আনন্দৰাম বৰুৱা, হৰেন্দ্ৰনাথ শৰ্মাৰ জোৱান ডাৰ্ক, কামাল পাছা আদি শিশু মনৰ উপযোগীকৈ লিখা উল্লেখযোগ্য পুথি। শিশু উপযোগী পাঠ্যপুথি আৰু শিশু আলোচনীসমূহেও এই যুগত শিশু সাহিত্যৰ পৰিপুষ্টি সাধনত সহায় কৰিছিল। তাৰ ভিতৰত কৰুণাভিৰাম বৰুৱাৰ ল'ৰা বন্ধু, হেমচন্দ্ৰ গোস্বামীৰ মইনা, মহাদেৱ শৰ্মাৰ অৰুণ, নাৰায়ণ শৰ্মাৰ
আমাৰ দেশ আদি শিশু আলোচনী অন্যতম। পাঠ্যপুথিৰ ৰচনা, সংকলন, সম্পাদনাৰ ক্ষেত্ৰত পদ্মনাথ গোহাঁই বৰুৱা, পানীন্দ্ৰনাথ গগৈৰ নাম ল'ব পাৰি। শিক্ষাৰ্থীসকল, পাঠটোৰ আলোচনা ইমানতে সামৰিছোঁ। কিবা যদি বুজি নোপোৱাকৈ থাকি গ'ল তোমালোকে সুধিব পাৰিবা। তোমালোক কুশলে থাকা।